হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো ভালে আছে। মোৰ খবৰ বহুতেই ভাল। আৰু আজি আমি এঠাইলৈ যাব ওলাইছোঁ ৰাতিপুৱাই মানে এতিয়া টাইম হৈছে 7:15। বাৰু মই ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক দেখাই দিম। আজি আমি ঘৰলৈ যাম। চিটবেল্টডাল মাৰাও। আজি ৰাতিপুৱাই আমি ওলাইছোঁ, মানে ঘৰত এটা সকাম আছে, সেইবাবে যাবলৈ ওলাইছোঁ। আৰু আপোনাক দেখাবলৈ চেষ্টা কৰিম কি কৰোঁ। কেইটা বাজে টাইম? 7:25। আজি 7:30 যাবলৈ ওলাইছোঁ ৰাতিপুৱাই। বাৰু কি সকাম আছে দেখাম, ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে। তাৰপিছত আমি আহি আছোঁ আৰু আপোনালোকক দেখালোঁ। আমি মানে ঘৰত এটা মানে জৰুৰী কাম আছিলে, সেইকাৰণে ৰাতিপুৱা আহিব লগা হ'ল। মানে টাইম দিয়া আছে, সেই টাইমত আহি পাব লাগিব, সেইবাবে। বাৰু চাই থাককচোন ভিডিঅ'টো, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। মই কৈছিলোঁ নহয় আপোনালোকক ডেইলি আপডেট দি থাকিম, মই যি পাৰোঁ আপোনালোকক দেখাম। বাৰু মোৰ ভিডিঅ'টো চাই থাকক আৰু চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু আমি ঘৰ আহি পাই গ'লোঁ। মায়ে এয়া প্ৰসাদৰ যোগাৰ কৰি আছে ৰাতিপুৱা। মানে মই কৈছিলোঁ নহয় কিবা এটা আছে, আপোনালোকক দেখাই থাকিম কি আছে। বাৰু বেছি সময় নালাগে, এয়া চাওক। মানে আজি আমাৰ ঘৰৰ মানে যি মেইন মানে আৰম্ভণি কৰা হয়, সেই আৰম্ভণিটো কৰিব। আৰু এইটো ভাইটি ইয়াতে বাৰাণ্ডাতে কৰিছে আগৰ ঘৰৰ। বাৰু চাই থাককচোন ভিডিঅ'টো, আৰু কি কৰে দেখাই আছোঁ। এয়া ভাইটিয়ে মানে তুলসী দুবৰি এইবিলাক মানে বুটলি আছে, আৰু এয়া মায়ে চাকি ধূপ এইবিলাক জ্বলাই দিছে এইটো। আৰু এইফালে দেউতাই এয়া যিটো মেইন খুঁটি মানে খুঁটা পুতা বুলি কয়, সেইটো কৰি আছে। এইটো কাপোৰখন বান্ধি দিলে, আপোনালোকেতো জানেই। তাৰপিছত ফটো দিব লাগে, এইটো ফটো দিলে, আৰু এখেতে এইখিনি বান্ধি দিছে। বাৰু চাই থাকক, মই আৰু কি কৈ থাকিম, আপোনালোকেতো এইবিলাক জানেই কি কৰে কি নকৰে। আমি বাৰু কিছুমান নাজানো বাৰু, এইবাৰ প্ৰথম যিহেতুকে, সেইবাবে আপোনালোককো দেখালোঁ। যিহেতুকে আপোনালোক মোৰ মানে ফেমিলি মেম্বাৰৰ নিচিনাই হয়, সেইবাবে এয়া। আৰু এইফালে মায়ে এইবিলাক কৰি আছে, মানে যিখিনি ভগৱানৰ আগত দিব লাগে সেইখিনি দি আছে, আৰু কিবাকিবি কাপোৰ চাপোৰো দিব লাগে সেইবিলাকো দি আছে। আৰু চাই থাককচোন ভিডিঅ'টো। বাৰু বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু ভাইটিয়ে ইয়াতে চাকি আৰু ধূপটো জ্বলাই দিলে। জ্বলাই দি এইবাৰ মায়ে মই যে কৈছিলোঁ কিবাকিবি কাপোৰো দিব লাগে সেইখিনিও দি দিলে। দি এতিয়া ইয়াতে মানে গাখীৰ গংগাজল এইবিলাক মিক্স কৰি পেলাই ইয়াতে যিটো খুঁটা থাকে সেই খুঁটাটোত মেইন পষ্টটোত দিব লাগে। তাৰপিছত গোটেইকেইটাই দিয়ে। ইয়াতে গোটেইকেইটাই গাখীৰ আৰু গংগাজল দিয়া হোৱাৰ পিছত মায়ে ইয়াতে কিবা চাউল ফুল এইবিলাক দি দিলে। দি এইবাৰ ইয়াতে মানে যিখিনি চিমেণ্ট শিল বালি এইবিলাক লগ কৰি যিখিনি মানে মছলা বনাইছে সেইখিনি ইয়াতে দি দিব। আৰু ভাইটিয়ে এইটো নাৰিকলটো ফটাই পেলাই ইয়াতে দি দিছে পানী। আৰু এইবাৰ মায়ে এই যিখিনি মছলা আছে সেইখিনি গোটেইকেইজনে লগ লাগি এবাৰ তিনিবাৰকৈ ইয়াতে মানে যিটো পষ্ট আছে পষ্টটোৰ ওপৰত দি দিছে। আপোনালোক যিখিনি মই পাৰোঁ সেইখিনি দেখালোঁ। বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। এবাৰ দেউতাই দিলে, এইটো আইতা, তাৰপিছত আহিল মিষ্টাৰে পুৰা বৰ ধুনীয়া কৰি দিছে। আৰু গোটেইকেইজনে যেতিয়া চিমেণ্ট দিয়া হ'ল অলপকৈ, তেতিয়া মিস্ত্ৰীয়ে এনেকৈ বান্ধি থৈ পেলাই গৈছে। হাই কৰি দিয়া, হাই দিয়া। খং উঠিছে তোমাৰ খং উঠিছে? চুমি খং উঠিছে? ক'ত? এইটো কোন?
তুমি তোমাকে দেই এয়া পনীৰ বনালোঁ আৰু আমি দুপৰীয়া ভাত তাত খালোঁ। মই আৰু ভিডিঅ' কৰা নহ'ল বাৰু। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।